आर जे ब्लगলৈ স্বাগতম। তাৰমানে কি জানেনে গাইছ, মই কামত গৈছিলোঁ, কামৰ মালিকে মোক পঠাই দিছে, কৈছে কি তোমাৰ গাঁৱত ডিষ্ট্ৰিবিউশ্যন গেছি, তুমি যাই কেনে ভিডিঅ'টো বনাও, মানুহগিলাই দেখা পাক। মই সেইকাৰণে ওখ মুখ দাউৰি কেনে কাম সোনকালতে ছুটি কৰি আহিছোঁ। এতিয়া যোনটো প্ৰথম ছোৱালী ডিষ্ট্ৰিবিউশ্যন গেছি সিহঁতৰ তাতে আহিছোঁ, আপোনালোকে দেখা পাব। মই দেখুৱাই আছোঁ। এইজন আমাৰ ছোৱালীৰ দেউতাকটো তাৰমানে বহুত কষ্ট কৰি কেনে ছোৱালীটোক পঢ়াইছে। আপোনালোকে চাব, মই ছোৱালীটোক দেখুৱাই আছোঁ, আপোনালোকে চাব। গাইজ তাৰমানে মেট্ৰিক পাছ কৰোঁতে ছোৱালীগিলাক মই গামচা দিয়া নাছিলোঁ। এতিয়া মই ছোৱালীটো তাৰমানে চবুত চাই নাম কামাইছে, আমাৰ গাঁৱত বুলি নহয়, আমাৰ এখন পুৰা ধুনীয়া নাম কৰিছে। মেট্ৰিকতো নাম কৰিছিল, ডিষ্ট্ৰিবিউশ্যনো ৰাখিছিল। তেওঁক তাৰমানে মোৰ ফালৰ পৰা এখন গামচা দিলোঁ, সৰু উপহাৰ। আৰু তুমি এতিয়া তোমাৰ নামটো কোৱা? মোৰ নাম উম্মে ইয়াসমিন। উম্মে ইয়াসমিন। আৰু তুমি পাৰ্চেণ্টেজ কিমান পাইছা? 89%। আৰু কোনখন স্কুলৰ পৰা? ইউক্লিড সিনিয়ৰ সেকেন্ডাৰী স্কুল। ইউক্লিডটো। আৰু ডিভিশ্যনটো কি পাইছা? ডিষ্টিংশ্যন। ঠিকে আছে, কষ্ট কৰিছে আৰু আগলৈ কষ্ট কৰি যা। এনে কি হোৱাৰ আশা আছে তোমাৰ? ডক্টৰ। এই চব উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ তোমাৰ। হাঁহি মেলিলোঁ এটা। মই আৰু ঘৰত তাতে আছোঁ, তাৰমানে এইটো ছোৱালী চিম্পুল থাকে, চিম্পুল খাই মেট্ৰিকত ছেকেণ্ড ডিভিশ্যন গ'লেও টেনশ্যন নাই, গম পাইছে নে নাই? এতিয়া আমাক খাৱা লোৱাটো দি আমি খাই বৈ গুচি যাওঁ। তুমি ছেকেণ্ড ডিভিশ্যন গৈছা ন? ঠিকে আছে, ভাল লাগছে নে বেয়া লাগি আছে? মজা। ইহঁতৰো তাৰমানে ল'ৰাটো ছেকেণ্ড ডিভিশ্যন গেছি, কিন্তু কি হ'ব, মই দুখিত, মই দেৰিকৈ গ'ল। ল'ৰাজন বজাৰ কৰিব গেছি বোলে। কোনো কথা নাই, ইহঁতৰ ঘৰটোৱে তুলি তোলাই সৰু মাইনাটোৱে কিবা বস্তু ভাগে আছে, তাক বোলে ভিডিঅ' কৰিব লাগে, তোমালোকে চাই লোৱা। এই তাৰ হাঁহি চা, সেইটো মায়াক এই ঘৰৰ ফালে যাই থকাটো ল'ৰাটোৰ সেইগিলাখান আৰু। কি জানানে, সিহঁতৰ তাতে সোমাইছোঁ, মানুহ নাই বুলি ভাবিছিলোঁ। চাওঁ যিটো চোতালত চবেই পাৰ্টি কৰি আছে, এই ছোৱালীটো ঘৰৰ ভিতৰে আছে। আপিটো পুৰা ব্যস্ত হৈ আছে মানুহক এৰি দিয়াৰ কাৰণে, একদম চাওচোন। জুবিনা ইয়াসমিন, তুমি কি ওট লেটাৰ ৰাখছা? কম্পিউটাৰ সায়েন্স ছেকেণ্ড। কথা নাই, আগলৈকে আৰু অলপ ভালকৈ চেষ্টা কৰিবি, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। গাইজ তাৰমানে কি জানা, মই যিহেতু বৰ্তমান নতুনকৈ ইউটিউবাৰ হৈছোঁ, সৰু উপহাৰ এটা দিওঁ ছোৱালীটোক, তেতিয়াহে আৰু উজ্জ্বল ভৱিষ্যত আমি কামনা কৰোঁ। মই ডিলিট কৰিম নে? আমাৰ এইটো মাইনাও তাৰমানে তুমি ষ্টাৰ কৰিছা ন? ষ্টাৰ কৰিছি, এওঁকো মই এখন গামচা দি কেনে সন্মানটো জনাওঁ। তুমি তোমাৰ নামটো কোৱাচোন? আৰু কোনখন স্কুলত পঢ়ি কেনে উত্তীৰ্ণ হৈছা? কেইখনত লেটাৰ ৰাখছা? তিনিখনত। মানে হাইষ্ট মাৰ্ক কোনখনত ৰাখছা? এগ্ৰিকালচাৰ। আৰু এনেই তোমাৰ ইয়াৰ পিছত আৰু ক'ত কি তাৰমানে হোৱাৰ ইচ্ছা আছে, বা ক'ৰবাত আৰু পঢ়াৰ ইচ্ছা? তোমাৰ উজ্জ্বল ভৱিষ্যতটো কামনা কৰিলোঁ। এনেকৈ ইহঁতৰ তাত আহিলোঁ, কিন্তু ছোৱালীটো বান্ধৱীৰ লগত ফুৰিব গৈছে। দাদীয়েকে কাকিয়াকে তাৰমানে বস্তুগিলা ভাগি আছে। এইগিলা আমাৰ গাঁৱৰ ল'ৰা তাৰমানে পাৰ্টি খাবৰ কাৰণে আছে আৰু ইহঁতে। আমাৰ এইটো ছোৱালী তাৰমানে ছেকেণ্ড ডিভিশ্যন দিছে ন? এইজন ছোৱালী এইকো এখন সম্বৰ্ধনা জনাওঁ। তোমাৰ নামটো কি? নুৰিছা বেগম। আৰু ডিভিশ্যন কি পাইছা? ছেকেণ্ড ডিভিশ্যন। ঠিকে আছে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ, ভালদৰে পঢ়িবি। পিছত কি হোৱাৰ আশা আছে তোমাৰ? ঠিক আছে, আল্লাই তোমাক ভৱিষ্যত কামনা কৰিলোঁ।